নেপালৰ প্ৰাকৃতিক দুৰ্যোগত সন্ধানহীন দবকাৰ যুৱক সৌভাগ্যক্ৰমে ৰক্ষা আন এজন যুৱক নেপালত সংঘটিত ভয়ংকৰ প্ৰাকৃতিক দুৰ্যোগত সন্ধানহীন হৈছে দবকাৰ এজন যুৱক সন্ধানহীন যুৱকজন দবকাৰ হিন্দু ব্লক গাঁৱৰ বাসিন্দা শতদল নাথ জানিব পৰা মতে প্ৰায় 8 মাহ পূৰ্বে কৰ্মসূত্ৰে নেপাললৈ গৈছিল শতদল নাথ এটা বিদ্যুৎ যোগান কোম্পানীত কৰ্মৰত আছিল যুৱকজন ঘটনাৰ দিনা কোম্পানীত নিশাৰ শিফটত কৰ্তব্য সম্পন্ন কৰি ৰাতিপুৱা ৰুমলৈ উভতি আহি শুইছিল শতদল নাথ কিন্তু তাৰ পাছতেই সংঘটিত হয় ভয়ংকৰ জলপ্ৰলয় হঠাৎ অহা প্ৰবল পানীৰ খুঁতে যুৱকজন থকা ৰুমটোকে উটুৱাই লৈ যায় জানিব পৰা মতে শতদল নাথৰ সৈতে একেটা ৰুমত থকা প্ৰায় 14 গৰাকী লোককো প্ৰবল খুঁতে উটুৱাই নিয়ে ইফালে সৌভাগ্যক্ৰমে এই ভয়ংকৰ ঘটনাৰ পৰা ৰক্ষা পৰে দবকাৰ আন এগৰাকী যুৱক তথা শতদল নাথৰ সতীৰ্থ কৰ্মচাৰী গৌতম দাস জানিব পৰা মতে গৌতম দাসে দিনৰ ভাগত কৰ্তব্যলৈ যোৱাৰ বাবে এই ভয়ংকৰ ঘটনাৰ সময়ত ৰুমত উপস্থিত নাছিল ঘটনাৰ বিষয়ে গৌতম দাসে ফোনযোগে নিজৰ পৰিয়ালৰ লোকক অৱগত কৰে ইয়াৰ পাছতে শতদল নাথৰ পৰিয়ালত নামি আহিছে গভীৰ উদ্বেগ আৰু উৎকণ্ঠা প্ৰিয়জনৰ কোনো খবৰ লাভ নকৰাত শোকত ভাগি পৰিছে পৰিয়ালৰ লোক বৰ্তমান শতদল নাথৰ সন্ধান উলিয়াবলৈ উদ্ধাৰ অভিযানৰ ওপৰত আশাবাদী পৰিয়ালটো দবকাৰ নামদবকা গাঁৱৰ হিন্দু ব্লকৰ দুজন ল'ৰা কৰ্মসূত্ৰে তেখেত নেপালত গৈছিল কাম কৰিবলৈ আৰু নেপালত যিটো যোৱা 2 দিন আগত যিটো বানপানী হৈছে আৰু বানপানীয়ে ইতিমধ্যে তেখেত যিটো এৰিয়াত আছিল সেই এৰিয়াটো বানপানীয়ে উঠাই লৈ গৈছিল আৰু ইতিমধ্যে আমাৰ ইয়াত দুজন ল'ৰা গৈছিল গৌতম পাল নাম যিজন ল'ৰা সেইজন উদ্ধাৰ হৈছে আৰু এজন এতিয়াও উদ্ধাৰ হোৱা নাই গতিকে মই অসম চৰকাৰক দাবী জনাওঁ যে আমাৰ এই দবকাৰ ল'ৰাটোক উদ্ধাৰ কৰি দিয়াৰ কাৰণে আমি অসম চৰকাৰক দাবী জনাইছোঁ